हेलो एवरीवन वेलकम बैक टू माय चैनल আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মিল্লাবৰৰ অন্যটি ব্লগলৈ এতিয়া ৰাতি 8 বাজিছে 8 বজাৰ ভিডিঅটো ষ্টাৰ্ট কৰিছো কেতেকে হেক কৰো নাজানো আজি ভাবিলো আপোনালোকৰ লগত এখন মেখেলাৰ শেয়াৰ কৰো মই মেখেলা শেয়াৰ কৰো বুলি কওঁতে মই হাঁহি উঠিছে মই মেখেলাখনৰ ফুল কেনাই কৰিছো হেতুহে আপোনালোকক দেখাম বুলি ভাবিছো হেতুহে শেয়াৰ কৰি মেখেলাখন শেয়াৰ নকৰো আৰু মেখেলাখন মই কৰোতে আসলতে বহু দিনতে কৰা 4 বছৰ লাগিছে 4 বছৰো মই হেক কৰিব পৰা নাই তেতিয়াই ষ্টাৰ্ট কৰি থোৱা 4 বছৰ আগতে ষ্টাৰ্ট কৰা আজিলৈকে আছে আৰু সেই 4 বছৰ লগা মেখেলাখন আপোনালোকক দেখাবলৈ মোৰ বিৰাট মন গ'ল কেনেকৈ কৰিছিল আৰু ইমান কিয় মানে দিন লাগিলে মেখেলাখন কৰোতে হেতুকে আপোনালোকক দেখাম আৰু আপোনালোকক কম গুটে কাহিনীটো তেতিয়াহলে বলক মেখেলাখন চাওক আৰু মই আপোনালোকক ফুল কৰিও দেখাম হেল্ল আহি গলো মেখেলাখনৰ ওচৰলৈ আৰু এইখন মেখেলা যিখন মেখেলা কৰোতে মোৰ 4 বছৰ সময় লাগিছে আৰু এই 4 বছৰ সময় লগা কাৰণ আছে ইনে 4 বছৰ সময় থৈ দিয়া নাই বাৰু মেখেলাখন ভালকে ওচৰৰ পৰা এবাৰ দেখাই দিছো আপোনালোকক এইখন এটা মই মেখেলাখন কৰি দেখাম আপোনালোকক ফুলখিনিৰে কৰি দেখাম মানে কেনেকৈ কৰিছো এই মেখেলাখন আসলে মোৰ হাহুমা মেখেলা আৰু তেখেত ঢুকুৱাৰ পিছত আসলে মেখেলাখন মই কৰিবলৈ একেবাৰে মন নগল মায়ে মোক মেখেলাখন কৰি দিব দিছিলে এজোৰ কাপোৰ আছিলে মা ভাগৰ এনেকুৱা উকা আছিলে কাপোৰযোৰ একেবাৰে ফুল নাই সেই কাৰণে মায়ে মোক এনেকৈ ফুল কৰি দিবলৈ কৈছিল আৰু ফুলপা মা চইজ আছিলে মা পছন্দৰ ফুল আছিলে এপা আৰু তেতিয়া মা থাকোতে যেটোকে মই মেখেলাখন কৰি কাপোৰযোৰ কৰি উলিয়াই দিব নোৱাৰিলো মা মৃত্যু হোৱাৰ পিছত আৰু একেবাৰে মন নগল কাপোৰযোৰ কৰি নিজে পিন্ধিবলৈ সেই কাৰণে মেখেলাখন কাপোৰযোৰ দেখিলে মালে মনত পৰে সেইকাৰণে মই ধুনীয়াকৈ ঘৰতে ভৰাই থৈ দিছিলো আৰু ভাবিলো যেতিয়া মা এতিয়া মই সময় অকনমান যেতিয়া পাওঁ তেতিয়া আৰু যেটোকে এতিয়া মোৰ ইউটিউব চেনেল এটা খুলিল আপোনালোকৰ আগত মই সকলোবোৰ শেয়াৰ কৰি থাকো সেইকাৰণে ভাবিলো যে মেখেলাখনো এতিয়া মই ফুল কৰো আপোনালোকক দেখাও মেখেলাখন পিন্ধো বা নিপিন্ধো পিছৰ কথা কিন্তু মই মেখেলাখন ধুনীয়াকৈ ফুল কৰি পেলাই ভৰাই থৈ দিম বুলি ভাবিছো মা স্মৃতি হিচাপে মা মৰমো আছিলে যেটোকে মা পিন্ধিবলৈ মনো আছিলে কিন্তু পিন্ধিবলৈ নাপালে তেখেতে সেইকাৰণে মোৰ বেয়াও লাগে সেইকাৰণে মই মেখেলাখন কৰা নাছিলো 4 বছৰে আৰু মা মৃত্যু হোৱা 4 বছৰ হৈ গ'ল আৰু এতিয়া ভাবিছো মেখেলাখন কৰি মই ৰাখিম আৰু এই ফুলপা মা পছন্দ আঁকি দিছে মোৰ হাজবেণ্ডে আৰু কৰিছো মই মানে তিনিজনৰে হেৰি আছে ইয়াত মৰম আছে হাজবেণ্ডে ধুনীয়াকৈ আঁকি দিছে আৰু মা পছন্দ ফুল আৰু মই কৰিম তিনিজনে কৰিছো গোটেই কামখিনি মই এনেকৈ যেটো কৰিছো ৰিবন ছিল আপোনালোকে হয়তো বহুতে জানিব পাৰে বহুতে নাজানিব পাৰে নজনাসকলৰ কাৰণে অকমান হলো সুবিধা হ'ব প্ৰথমতে মই ৰিবন চিলাইটোকে কৰি দেখাম তাৰ পিছতে বাকি কেনেকৈ কৰো বাকিখিনি দেখাম বাৰু যদি সম্ভৱ হয় গুটে পাহে কৰি দেখাবলৈ চেষ্টা কৰিম যদি গুটে পা সম্ভৱ কৰিবলৈ সম্ভৱ নহয় তেতিয়াহলে আজি আধা কৰি থব লাগিব আৰু পিছত আকৌ কেতিয়াবা দেখাম মই সম্পূৰ্ণ কৰাৰ পিছত মেখেলাখন তেতিয়াহলে বলক মেখেলাখন কৰিবলৈ ষ্টাৰ্ট কৰো মই আপোনালোকক দেখাই থাকো চাই থাকক ভিডিঅটো একলৈকে আৰু একেবাৰে হেকত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিছে ভিডিঅটো আৰু আপোনালোকে এনেকুৱাকৈ কৰিব জানে নাজানে হেতু কমেন্ট বক্সত জনাব তেতিয়া ভাল লাগিব জানে এইখন মেখেলাখন দেখিছেনে আৰু মেখেলাখন কৰিবলৈ প্ৰথমতে কি লাগে মই হেতু দেখাই লওঁ আপোনালোকক এটা ফ্ৰেম লৈছো ফ্ৰেমটো অকন ভাগি গৈছে বহুত দিন কৰা নাই যে সেই কাৰণে আৰু এটা ৰঙা গুলি লৈছো কাৰণ মই ৰঙা ফুলটো প্ৰথমতে কৰিম সেই কাৰণে আৰু ইয়াত বেজিটো হুটা ভৰাই লৈছো এটা ফুল কৰা বেজি আৰু এইটো ৰিবনটো ভৰাই লোৱা বেজিটো দেখিছেনে অকনমান ডাঙৰ আৰু নকৰা হেৰি দেখিছে গম পাইছে মামৰ লাগি গৈছে আপোনালোকে মন কৰিছেনে ভালকৈ এইটো বেজিটো অকনমান বেলেগ ধৰণৰ অকনমান ডাঙৰ হয় হুটা ভৰোৱা বাটটো দেখিছেনে এডাল মই ৰিবনডাল ভৰাই লৈছো ইয়াতে আৰু এখন মুখনি লৈছো যিখন মুখনি জুখত মই এই ৰাউণ্ড কিটা কৰিছো এইকিটা গোলকিটা এখন মুখনি জুখত কৰিছো এখানে মুখনিখন মই আপোনালোকক দেখাই দিছো কোনখন মুখনি জুখত মই আচলতে কৰিছো আৰু এডাল কাট পেন্সিল লৈছো এডাল আৰু এইখিনি মণি গুটিয়া দেখিছে কোনবা একটা লগোৱা নাই মণি বাকিটা এনেকৈ মাজৰ মণি লগাইছো মই দেখাম বাৰু আপোনালোকক মই মণি কেনেকৈ লগাইছো এইখিনি বস্তুৱে দৰকাৰ হ'ব ফুলপাহ কৰোতে মোৰ বাকি আপোনালোকে চাই থাকক মই কেনেকৈ কৰো দেখাই যাম বাৰু ইয়া মই এতিয়া কৰিবলৈ ষ্টাৰ্ট কৰিছো প্ৰথমতে মই এই মাজৰ ঘৰটো দেখিছেনে আপোনালোকে এই মাজৰ ঘৰটো মই সমানে দুটা ভাগ কৰি লম আৰু দুটা সাইড সমান হৈছে নে নাই মই স্কেল পাতেৰে ধুনীয়াকৈ জুখি লম একেবাৰে মাজত ফুটটো কৰিব লাগিব তেতিয়াহে সমান হ'ব দুইটা ভাগৰ সমানে মই এনেকৈ আঁচ টানি লৈছো ইয়াত মানে ঘৰ কেইটামান বনাব লাগিব যিকেইটা ঘৰত মই এনেকৈ বনাবৰ কাৰণে মই ইয়াত ঘৰ বনাই ল'ব লাগিব ঘৰ নিচিনাকৈ আৰু ঘৰকেইটা বিজুইয়া হ'ব লাগিব জুইয়া হ'লে নহ'ব সেই কাৰণে মই এনেকৈ বনাই লৈছো প্ৰথমতে এনেকৈ মই 9টা ঘৰ বনাই ল'ম কেনেকৈ মই 9টা ঘৰ বনাই ললো এইকেইটা 9টা ঘৰ বনাই ললো এইটো বেজিত মই হুটা ভৰাই ৰাখিছো ভালকৈ ধৰিব পাৰিছে নে নাই পৰা মই গম পোৱা নাই মাজে এনেকৈ ভৰাইছো দেখিছে গুটেকিটা ঘৰত মই এনেকৈ চিন দি লম হুটাৰডালে ঘৰটো বনাই লম এয়া এনেকৈ মই গুটেকিটা ঘৰ
ধুনীয়াকৈ ত্ৰিভুজ আকাৰত বনাই লৈছোঁ। এইটো মই এনেকৈ গোটেইটো ৰাউণ্ডটো বনাই ল'লোঁ, এটা ত্ৰিভুজ আকাৰত দেখিছেনে। আৰু এতিয়া মই ফুলপাহ কৰিবলৈ ষ্টাৰ্ট কৰিম। ফুলপাহ কৰিবলৈ লাগিব এইটো ৰিবন চিলাই কৰিবৰ কাৰণে ৰিবনটো লগাই লৈছোঁ, এনেকৈ বেজিটো লৈছোঁ। আৰু প্ৰথমতে মই এইফালৰ পৰা বেক চাইডৰ একদম মাজে মাজে মই এডাল ভৰাম বেজিটো, আৰু এইফালে ওলাই গ'ল। মই সূতাডাল একেবাৰতে দীঘলকৈ ভৰাই লৈছোঁ। নজনাসকলে প্ৰথমতে অকণমান চুটিকৈ ল'ব, নহ'লে দিগদাৰ হৈ যায়। কৰা অভ্যাস থাকিলে বাৰু একো নাই, যদি অভ্যাস নাথাকে তেতিয়াহ'লে দিগদাৰ হয়। এয়া হৈ গ'ল দেখিছে। আৰু এনেকৈ এটা ঘৰ এৰি প্ৰথমতে মই আপোনালোকক একেবাৰে ইজিকৈ দেখাই দিছোঁ। এটা ঘৰ ভৰা দেখিলে, মাজতে এঘৰ এৰি পেলাই আকৌ নেক্সটটো সূতাত ঘৰত ভৰাইছোঁ মই। আকৌ মাজতে এটা ঘৰ এৰি এইটো ঘৰত ভৰাম। এনেকৈ এটা ঘৰ এৰি এৰি ভৰাই গ'লে হ'ল। কৰিবলৈ একেবাৰে ইজি। আপোনালোকে যদি কৰি পোৱা নাই এবাৰো আগতে, তেতিয়াহ'লে এবাৰ ট্ৰাই কৰি চাব। এনেকৈ এটা ঘৰ এৰি এটা ঘৰ ভৰাই ভৰাই গোটেই ফুলপাহ সম্পূৰ্ণ কৰিম এতিয়া। এয়া মোৰ ফুল ৰেডি হৈ গ'ল। আৰু এতিয়া মই যোনডোখৰত ফুলপাহ শেষ হৈছে, এইডোখৰতে ফুলপাহ শেষ হৈছে যে, সেইডোখৰতে মই বেজিটোৰে তললৈ ভৰাই দিম। এয়া দেখিছেনে, এনেকৈ তললৈ মই ভৰাই এনেকৈ উলিয়াই দিলোঁ। এয়া আৰু এইফালে এতিয়া মই গাঁঠি দিম। এয়া মোৰ ফুল ৰেডি হৈ গ'ল। একেবাৰে ওচৰৰ পৰা দেখাই দিছোঁ। কেনেকুৱা লাগিছে জনাব। যদি আপোনালোকে কৰিব নাজানে তেতিয়াহ'লে কৰিবলৈ সুবিধা হ'ব বুলি ভাবি পেলাই মই দেখালোঁ আপোনালোকক। আৰু এতিয়া মই মণি লগাবৰ কাৰণে সূতাডাল কম হোৱাৰ কাৰণে মই কাটি দিলোঁ, নহ'লে মই প্ৰথমতে যি ত্ৰিভুজ আকাৰত বনাই লোৱা এই ৰঙা সূতাৰে বনাই লোৱা সূতাডাল মই ৰাখি থৈ দিওঁ। কিন্তু আজি সূতাডাল চুটি হ'ল, সেইকাৰণে মই উলিয়াই কাটি দিব লগা হ'ল। আকৌ এতিয়া সূতা ভৰাই লৈছোঁ মই। এই তলৰ ফালৰ পৰা মাজে মাজে আকৌ মই এনেকৈ খুচি দেখিছে, মাজে মাজে খুচি এনেকৈ উলিয়াইছোঁ। ইয়াতে এটা মণি লগাম মই এতিয়া। এয়া এনেকৈ মণিটো লগাই দিলে দেখিবলৈ ভাল লাগিব, সেইকাৰণে লগাই দিছোঁ। এইটো ফুল ৰেডি হৈ গ'ল। এতিয়া মই কৰিম এই পাতখিলা। বাকীকেইটা আপোনালোকক নেদেখাওঁ কৰি পেলাই, কাৰণ এইটো কৰি দেখালোৱেই। এই পাতখিলা কৰিবৰ কাৰণে মই এংকো গুলি লৈছোঁ। এইটো এংকো গুলি বুলি কয়। আৰু মই বৰ ডাঙৰ বেজি নাই লোৱা, সৰু বেজিয়ে লৈছোঁ। মই ডাঙৰ বেজিয়ে কৰিব নোৱাৰোঁ। হেল্ল' গাইজ, হৈ গ'ল। এইপাহ এটা ৰঙা কৰিলোঁ আৰু এটা পাতখিলা কৰিলোঁ সম্পূৰ্ণকৈ। আজি ইমানখিনিয়ে কৰিলোঁ। আপোনালোকক কি দেখাব পাৰিলোঁ নাজানো। মই ভাবিছোঁ মানে কেমেৰাটো মই নিজে ধৰি থকাৰ কাৰণে অকণমান খেলিমেলি হ'ব পাৰে, তাৰ কাৰণে প্লিজ আপোনালোকে মাফ কৰি দিব। আৰু নেক্সট যদি পাৰোঁ, যদি আপোনালোকে বুজি নাপালে তেতিয়াহ'লে প্লিজ কমেণ্ট বক্সত জনাব, তেতিয়া মই নেক্সট আকৌ এপাক কৰি দেখাম। আৰু আজি ভিডিঅ'টো আপোনালোকৰ এইখিনিলৈকে কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব।
শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আপোনালোকে বহুত বেছি মৰম দিছে মোক এতিয়ালৈকে আৰু মৰম দিব সদায় এনেকৈ মৰম দি যাব তেতিয়াহ'লে আৰু এটা বস্তু আপোনালোকক দেখাই থৈ যাওঁ কিন্তু আজি নেদেখাওঁ কমপ্লিট কৰি নেদেখাওঁ এনে বস্তুটোৱে দেখাওঁ সেইটো হৈছে এয়া মই দহি বাতিছোঁ এনেকৈ মই নিজে এইবোৰ কৰি ভালেই পাওঁ আচলতে আজৰি সময়ত কিন্তু এটা বেটা হোৱাৰ কাৰণে অকণমান দিগদাৰ হয় কৰিবলৈ দুটা মণি আছে দুটা মণি নাই মই প্ৰথমতে মণি নিদিয়াকৈ বাতি চাইছিলোঁ কিন্তু দেখিবলৈ বেয়া লগাৰ কাৰণে মণি দি বাতিলোঁ আপোনালোকে ক'বচোন কোনটো বেছি ভাল লাগিছে মণি দিয়াটো নে মণি নিদিয়াটো ভাল লাগিছে আপোনালোকে যিটো ক'ব সেইটোৱে মই কৰি মানে মণি দি ভাল লাগিছে বুলি ক'লে মণি দি কৰিম আৰু যদি নিদিয়াকৈ ভাল লাগিছে তেতিয়াহ'লে নিদিয়াকৈ কৰি চাম এয়া মই কৰিছোঁ আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম বাৰু মই মণি দি কেনেকৈ দহি বাতিছোঁ দেখিবলৈ পাব তেতিয়াহ'লে আজিলৈ আহিছোঁ গুড নাইট এভৰিৱান লাভ ইউ অল বাই বাই